বদ্ধ হৈছে কথা আমি বদ্ধ হইব এথা ইমান তেজি এই নৱবিদ্য মানে যেহেতু মোৰ স্বামী মৰি গৈছে আৰু মোৰ আৰু জীয়াই থকাৰ কোনো আশা নাই এই বুলি বিউলাৰ কটাৰীখন এই তেনে হাতত কেটুলি লৈ ঠিক গলত লেপি দেই ঐ মনসা দেৱী কেনে মনসা দেৱাই উত্তৰ ভাগ মনসা দেৱী কেনে মনসা দেৱাই উত্তৰ ভাগ গলাই কটাৰী দিতে মনসা দেৱী আই হাবি পদ্মাই ধৰে হাতে মনসা দেৱী আই ও কেনে সতী তেজ সদি বনে মনসা দেৱী কেনে মনসা দেৱাই উত্তৰ ভাগ তোৰ স্বামী মোক দেখি মনসা দেৱী আই পইচা লনি ৰখি মনসা দেৱী আই ও তাতে তোৰ স্বামী মৰি মনসা দেৱী কেনে মনসা দেৱাই উত্তৰ ভাগ নমৰা নমৰা সতী মনসা দেৱী আই অয়নমতী মনসা দেৱী আই জীৱন শাস্তিৰ পৰা মই দিলো পুষ্পজল মনসা দেৱী আই বাচিব লক্ষিন্দাৰ মনসা দেৱী আই ও ইয়াতৈ কৰা মনে মনসা দেৱী কেনে মনসা দেৱাই উত্তৰ হেয়াই মোৰ পূজাও শেষ আৰু মোৰ জীৱনৰো শেষ গলাই কটাৰী দিতে এই থাপ্তি বদমাই ধৰে হাতে কেনে সতী তেজ এজহ জীৱন ঐ আপি তই মৰিব নালাগে আৰে তই মৰা কি কাৰণে সাপে খাই মুহে মাৰে যদি মৰে জ্বলে জ্বলে। কীৰ্তিনি জীৱ মৰে এই বাছা আপোন কৰ্মৰ ফলে আত্মহত্যা কৰিলে নিজৰ আত্মা আত্মাটো কেতিয়াও সত্য নাপায় গোটেই তিৰাটাবিলাকে বৰ চালে গ'ল আৰে সকলোৱে ক'লে যে বৰটো বৰ ধুনীয়া বৰ ধুনীয়া ময়ো গেলো বছ চাবা ধুনীয়া বুলি শুনি ময়ো চাবলৈ গ'লো কিন্তু তইতো জানা মই তিন বেটাৰী তিনটা চক্ষু তোৰ স্বামী গাত যাব লাগিছিল এই মোৰ ভাল চক্ষুটো ভাল চকুটো নাযায় ইয়াল টায়াৰ খাটাটো তাইৰ ভাত বিগ চক্ষুটো গতিকে তোৰ স্বামী ধৰা নাই নামত টেংগা খাই তাতে পৰি আছে নমৰা নমৰা সতী মই তেওঁতো অনুমতি জীৱল শাস্তি কৰা মন মই দিলো পুষ্পজল আৰে বাচিব তোৰ লক্ষীন্দাৰ ইয়াত লৈ কৰা কৰা হ'ব মন তোক মই এই ফুল জলখিনি দিলো এই ফুল জলখিনি লৈ তই যা যাই প্ৰথমতে ফুলবিলাক মোহৰি নাকৰ আগৰ আগত তই ধান দিবি আৰু জলবিলাক এই তেনে 1 চনৰ পৰা 9 চনলৈকে সুন্দৰভাৱে ছিটাই দিবি দিলে দিলে তোৰ নিশ্চয় স্বামী জীৱিত হ'ব তোৰ স্বামী তৎক্ষণাত জীৱিত হৈ উঠিব যা দিলে সেয়াই মোৰ স্বামী জীৱিত নহ'ল হ'লে কিন্তু মোৰ কিবা যদি খুন্দা হয় তথাপি গাহাতে নাথৈ এইটো নহয় এইটো পচন্দ নকৰে আকে কথা যে গাহাতে নাথৈ পচন্দ নকৰা আকে কথা যদি ইমান অংগ নাথাকে মোক স্বামী কিয় বিবাহ কৰাব এই বদনাই বুলি হৈয়তই বাচা ভাষা শুন তোক মই এটা দিহা দিওঁ তোৰ এই ফুল জলখিনি তোৰ কাটাংগত ঘূৰি দে আৰে যদি তোৰ কাটা অংগবিলাক জৰা লাগি যায় তই জানিবি তোৰ স্বামী তোৰ স্বামীও তাতে জীৱিত হ'ব এইবিলাক বোলে স্বামী মৰক মই নামে পৰীক্ষা কৰি চাওঁ অ পুষ্পজল লয়া কাটাই অংগত কাটাই অংগ বিউলাৰে হ'ব চুলি কচা জোৰা লাগে লাগে দুই পাৰ পিছে জোৰা লাগে বেউলা দুষ্ট তাকো দেখি
পদ্মাৰ হৰগীত মান পদ্মাৰ চৰণে যায় লৈলা হৰণ ঐ পদ্মাৰ চৰণে যায় লৈলা হৰণে হৈ হৰণে হৰণে হৈ হৰণে এইবিলাক ফুল জলখিনি নি প্ৰথমতে চুলি গছাত এই ঘূৰি দিলা ইয়াৰ লগে লগে চুলি গছা ধৰা লাগিল এনে একেবাৰে মাটি দি চেঁচি জহল মোৰ শাস্ত্ৰী জন পদ্মাৰ পানী পালা নহয় আগৰ নিচিনা ধৰা লাগিল আগৰ নিচিনা হয় আৰু কাণ দুখনত যেতিয়া নেকি ঘূৰি দিলে একেবাৰে হাতীৰ কাণ হয় অ পদ্মাৰ হাত পালা নহয় আগৰ নিচিনা হ'ল আগৰ নিচিনা হয় আৰু নাকটোত যেতিয়া নেকি ঘূৰি দিলে এনে ধদঙত থুঠলা দিলা আগৰ নিচিনা ধৰা লাগিল অ আগৰ নিচিনা পালা আৰু গোটেই অংগবিলাকত যেতিয়া নেকি ঘূৰি দিলে এই সমস্ত অংগবিলাক যেতিয়া ধৰা লাগি গেল এইবিলাকে মোৰ স্বামীও নিশ্চয় জীৱিত আৰে হ'ব। নিশ্চয় মোৰ স্বামীও জীৱিত হ'ব এইবুলি পদ্মাৰ চৰণত সেৱা এই এটা জনাই সেৱা জনাই তাৰ পৰা পদ্মাই পুষ্প জলখিনি লৈ একদম মাছি আৰু পুনৰ খেউলি ঐ পুষ্প জল লয়া বেউলাই ঐ কৰিলা আগমনে ৰাম ৰাম কৰিলা আগমনে নগৰে যায় দিলা দৰিখনে চলে জানি নগৰে পুষ্প জলনিয়া দিলা তেওঁ ৰতি বান্ধি হাতে ৰামে ৰাম ৰতি বান্ধি হাতে ৰতি বান্ধি লৈ চলে সভা ৰতি বান্ধি নিয়া দিলা যায় লক্ষিন্দাৰ হিৰে ৰাম ৰাম লক্ষিন্দাৰ হিৰে বখিলা বখাই সভা ভিতৰে চলে বেউলাই জানি নগৰে ভাল সৰ্বলোকে লাগে বহিবাৰে ৰাম ৰাম লাগে বহিবাৰে কইনা জনী আছে আখেৰৰ ঘৰে চলে বেউলাই জানি নগৰে ভাল এইবিলাক পুষ্পজন খেলি হৈছে একেবাৰে যাই উজানি নগৰত উজানি নগৰত উপস্থিত হৈছে ৰতি বান্ধি হাতত পুষ্প জলখিনি দি কি মাত দিছে কয় ৰতি কিনো লৈ যা ক'ত যাব লাগিব এই ফুল জলখিনি লৈ যা লৈ ফুলবিলাক মোহৰি মোৰ স্বামীৰ নাকৰ আগত খান দিবি প্ৰথমে খান দিব লাগিব আৰু জলবিলাক এক চন্দ্ৰৰ পৰা নক্ষত্ৰলৈ ঘূৰি দিলে মোৰ স্বামী জীৱিত হ'ব যা জীৱিত হ'ব হয় হ'ব কোনো কথা নাই কথা শুনি ৰতি বান্ধিয়ে একেবাৰে লৈ গৈছি যাই সভাৰ ভিতৰত এই লক্ষিন্দাৰৰ ফুলবিলাক মোহৰি ভৰি নাকৰ আগত খান দিছে জলবিলাক এক চন্দ্ৰৰ পৰা নক্ষত্ৰলৈ সুন্দৰভাৱে ঘূৰি দিছে দিয়াৰ লগে লগে লক্ষিন্দাৰ জেল ঘুমটিৰ পৰা না হাৰি পাইছে আঙামাৰি দি উঠি গৈছে তাকো দেখি সৰ্বলোকে লাগে কহিবাৰে ধন্য কন্যা জন্মি আছে হাখে ৰজাৰ ঘূৰে দেখা পাই সকলোৱে বোলেও হয় বাপৰে বাপ ধন্য ছোৱালী অন্য ছোৱালী বাপৰে মৰা মানুহ যে কৈছিল লাগে কেহান গালি বস্তুৱে হয় হয় ধন্য ছোৱালী সৈন্য ছোৱালী হাখে ৰজাৰ ঘৰত জন্মিছি সৈন্য বেউলা ছোৱালী হৈ হৈ আকৌ দেখি কহিল আকৌ চান্দ মহামানী কি কৰিতে পাৰে মোৰ আৰে মোৰ বেংক কানি চান্দই শুনি চান্দই বোলে আৰে মোক কোনি কি কৰিব পাৰে ভেটা কানি মোক আজিৰ পৰা কি কৰিব পদ্মাই একো কৰিব নোৱাৰি আই যদি মোৰ ল'ৰাক মাৰি লৈ যায় মোৰ বোৱাৰী তৎক্ষণাত জিয়ে দিব আগতে যদি অলপ ভয় কৰিছিলো কেতিয়াও মই আৰু কেতিয়াও ভয় নকৰি এতিয়া মোৰ হঠাৎ মোৰ ভাং পাতি দিলা বাজাৰত কৈ যাম মৰা মানুহ জেদ কৰি দেখৰ মানে পইচা ঢালি দিব মই আগত থাকি দিছি বাজাৰৰ মাটি ভাই বাজাৰত বাকী বাজাৰ চাইডৰ ফালে বাজাৰত মৰা মানুহ
জিয়াত কৈ দিলি টাকাই টাকা দেই দিম ওই সকলে টকা দিব কম ধুম টাকা দিব মই বিল্ডিং বন্ধ কৰিম আৰু কি ঘৰ ভাঙা গাড়ী আমাৰ গাড়ী ক্ৰেজি লৈছিল এখন ভাঙা অটো সেনা কৰ্মী এখন ভাঙা গাড়ী লৈ সেই গাড়ী লগত মোৰ জীৱন বেয়া কৰি ভাল কৰাতে বাল্য মিশ্ৰ পুৰোহিতে মাতিছে ঐ ৰজা আৰে আপোনালোকৰে খবৰেনীবিলাক বাদ দিয়ক বিয়াৰ লগ্ন এতিয়া পাৰ হৈ যোৱা পাৰ হৈ যোৱা নাই আপুনি ৰাণীক পঠাই দি আৰে খানা তাহাঁতিবিলাকক মাতিলে আহক বাৰী বিয়াখন পুনৰ হ'ব এক দিন কিন্তু তাৰ আগতে অলপ চাহ পানী খাই লওঁ ৰ'ব